Hey guys, Assalamu alaikum, namaskar. আপোনালোক সকলোকে মই লিজাৰ মোৰ ইউটিউব চেনেল লিজা আছামিজ কিটচেনলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। মোৰো ভাল আল্লাহে কৰাত আৰু আপোনালোকৰ দুৱাত। সো ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ। আজি এখন বিয়া খাবলৈ যাম, ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ, নহ'লে থাকিলে থাকি যাব, যিহেতুকে ওলাওঁতে আকৌ ধুমাধুম হ'ব পাৰে। সেইকাৰণে এতিয়া নোলোৱা আগতে ভাবিছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাই থাকিব চেষ্টা কৰিম। এতিয়া 10টা মানে বাজিব হ'ল। মই গা পা ধুই আহি গ'লোঁ, কাপোৰযোৰ পিন্ধা নাই, এইপিনে কাপোৰ চাপোৰ ৰেডি কৰি ল'লোঁ। আপোনালোকক অলপ দেখুৱাইছোঁ। এইপিনে মই বেক কেমেৰা কৰি মই আপোনালোকক এইপিনে মই আজি বিয়ালৈ পিন্ধিবৰ কাৰণে এযোৰ মেখেলা চাদৰ উলিয়াইছোঁ। এইযোৰ লাইট ব্লু কালাৰ হয়, আপোনালোকে দেখিছে, কিন্তু মই আজি ইয়াৰ লগত ব্লাউজটো নিপিন্ধোঁ। ইয়াৰ লগতে মই এটা ডাঠ ব্লু কালাৰ এটা ব্লাউজ চিলাইছোঁ। এইটো নিউ চিলাইছোঁ। যোৱাটো নগাঁও যোৱা ব্লগত দেখুৱাইছিলোঁ চাগে আপোনালোকক। মই মিটাৰ কাপোৰ আনিছিলোঁ এইটো পিন্ধিবৰ কাৰণে। আজিকালি এইবোৰ অলপ ট্ৰেণ্ডত আছে, মানে যিটো ব্লাউজ থাকে সেই ব্লাউজটো পিন্ধা নহয়। মই পিন্ধি আপোনালোকক দেখুৱাম বাৰু। আৰু এইপিনে মোৰ মেকআপৰ বস্তুবিলাক উলিয়ালোঁ। এতিয়া মই আপোনালোকক অলপকৈ ৰেডি হোৱা প্ৰথমতে মই মেকআপ নকৰা আগতে চাদৰখন ভাজ দি দিলোঁ বুলি ভাবিছোঁ, তেতিয়া সহজ হ'ব পিন্ধিবৰ কাৰণে। মই ভাবিছিলোঁ অলপ মেলি পিন্ধিম, কিন্তু যিহেতু আজি বহুত বেছি গৰম, সেইকাৰণে আকৌ ভাবিলোঁ মেলি নিপিন্ধোঁ, ডাইৰেক্ট ভাজে দিলোঁ, ভাজ দিয়ে পিন্ধিম। সেইকাৰণে মই জল্দাজল্দিকৈ ভাজকেইটা দিলোঁ। আপোনালোকক অলপকৈ দেখুৱাই থাকিম বাৰু। এইপিনে মোৰ ওলাই মেলি হৈ গ'ল, ৰেডি হৈ গ'লোঁ। এইপিনে মই মেখেলা চাদৰযোৰ পিন্ধি ল'লোঁ, আপোনালোকক দেখুৱাইছোঁ কেনেকুৱা লাগিছে জানানে। হৈ গ'ল বাৰু। ওলাই যেতিয়া হৈ গ'ল, দুকপিমান মিষ্টাৰ লগতো ফটো তুলি ল'লোঁ। এয়া তেওঁ ওলাই হৈ গ'ল। এতিয়া আমি যাব লৈছোঁ। লাইটকেইটা অফ কৰি দিছোঁ। ব'লক তেতিয়াহ'লে এতিয়া আমি যাওঁ, ঘৰৰ পৰা ওলাই দিওঁ। অলৰেডি বহুত বেছি দেৰি হৈ গৈছে। ঘৰ আহি পালোহি। এইপিনে এয়া হাজবেণ্ড আৰু কেকা, বৌ, লগতে জেঠাই, আম্মা, কেকা, গোটেইখন আমি একেলগে বহি আছোঁ। একো কথা ক'ব পৰা নাই, আচলতে মিউজিক লাগি আছে আৰু কিবা ক'লে পাছত কপিৰাইট লাগিবৰ কাৰণে ভাবিলোঁ ভইচ ৰেকৰ্ডিঙে ঘৰত আহি কৰি দিম, সেইকাৰণে একো কোৱা নাই। আৰু আপোনালোকক অলপ পৰিৱেশ এটা দেখুৱাইছোঁ। বিয়া ঘৰৰ বহুত বেছিয়ে ধুনীয়া লাগিছে।
ৰুহি হাই কৈ দিয়া তোমাক দেখাই নাই চাওঁ মই তোমাক দেখুৱাই দিওঁ এইখিনি আহা এইপিনে আহা এইপিনে আমাৰ ৰুহি তই হাই কৈ দিয়া কি হ'ল কোৱা বৰষুণ ন বিয়া খেলিল পিনে বৰষুণ দি আছে ইপিনে বিয়া বিয়া আৰু এয়া আমি জেঠাই ঘৰত বহি আছোঁ বহুত বেছি বৰষুণ দি আছে আৰু গৰমত গেলি আছিলোঁ এতিয়া ঠাণ্ডাত কফি ঠাণ্ডা নালাগে এইবাৰ কিন্তু চব বোকা হৈ গ'লগৈ ৰাস্তা অকণমান বোকাছে এতিয়া বানপানীয়ে হৈ যাব আৰু নতুন কাপোৰ পিন্ধিব নালাগে ন এইপিনে আমাৰ আবি কি ক'বা আবি হাই কৈ দিয়া আবিটো হাই ক'ব মোবাইলত পগলা আৰু এইপিনে এখেত বহি আছে পুৰা বৰষুণ ইয়াত আৰু আমাৰ এইপিনে আছে লিজা বাই এয়া হৈছে আমাৰ ভাগিন ভাগিন আৰু ধুনীয়া লাগিছে দেই বহুত ধুনীয়া লাগিছে আকৌ ৰুহিয়ে এতিয়া কি পিন্ধিব ফৰক এতিয়া লেহেংগা অঁ ৰুহিয়ে আৰু এতিয়া ফৰক পিন্ধিব তাকো ফেঞ্চি আৰু লং ন ইয়াত দেখিব বাৰু ইয়াত দেখিব ন খাই লৈ পেলাই অকণমান আহিছোঁ মৰিগাঁও টাউনৰ চাইড আৰু এয়া ইহঁত বৌ এয়া আমাৰ চিষ্টাৰ কাজন চিষ্টাৰ ত' এইপিনে ছাইডত বহুত পানী আছে তাকে যাব পাৰোঁ নতুন ঠিক নাই কিন্তু আহিছোঁ চাবলৈ আমি আহোঁতে অকণমান আন্ধাৰে হ'ল পানী এতিয়া আমি আহিছোঁ চাৰণ বিল উদ্যানলৈ আচলতে এইখন মৰিগাঁও টাউনৰ একেবাৰে ওচৰতে আছে আমি মৰিগাঁও টাউন ফুৰিবলৈ আহিছিলোঁ আৰু তাতে মানে ৰাস্তাৰ কাষতে এই চাৰণ বিল উদ্যানখন দেখিলোঁ ভাবিলোঁ এটা পাক মাৰি যাওঁ ইয়াৰ পৰিৱেশটো বাহিৰৰ পৰা দেখিবলৈ খুব ধুনীয়া ভিতৰতো বহুত বেছি ধুনীয়া এই উদ্যানখনৰ লগতে আছে এখন বিল যাৰ নামেই হৈছে চাৰণ বিল আৰু সেই বিলখনৰ নামতে উদ্যানখন স্থাপন কৰা হৈছে একেলগতে দেখিবলৈ খুব বেছি ধুনীয়া এটা পৰিৱেশ কিন্তু বানপানীৰ কাৰণে বিলখনৰ নামৰ নিচানেই নাই কোনখিনি জেগাত বিল আছে কোনখিনি ঠাই আছে একো ধৰিব পৰা নাই আৰু আগতে যিহেতু আমি যোৱা নাই সেইকাৰণে বিলখন কিমান ডাঙৰ সেইটোকে ধৰিব নোৱাৰি খালি চকুৱে মনিব পৰালৈকে চাৰিওপিনে খালি পানী পানী মই আপোনালোকক দেখুৱাম বাৰু এই আপোনালোকে চাওক ইমান বেছি পানী দেখিলে ভয় লগা এটা দৃশ্য আগতে যদি আমি গম পালোহে তেতিয়াহ'লে ইয়ালৈ নাহিলোহেঁতেন কিন্তু আহি সঁচাকৈ মনটো বহুত বেছি বেয়া লাগিলে ইমান বেছি পানী সঁচাকৈ পানী কিমান বেছি বাঢ়ি গৈছে অসমৰ বানপানীয়ে কেনেকুৱা ৰূপ ধাৰণ কৰিছে নকলেও সকলোৱে জানে এতিয়া আমি ইয়াৰ পৰা ওলাই আমি চাৰণ বিলৰ পৰা ওলাইছোঁ অহা দেৰি হ'ল কাৰণে আন্ধাৰ হৈ গ'ল তো এতিয়া আমি ওলাই দিওঁ
ইয়াৰ পৰা ওলাই আমি ডাইৰেক্ট ঘৰত যাম যিহেতু মানে বৰষুণৰ বতৰ কোন সময়ত বৰষুণ আহি যায় তাকো ঠিক নাই আৰু ভালে ভালে ঘৰ পালেগৈ হ'ল সেইকাৰণে ডাইৰেক্ট মই আপোনালোকৰ ঘৰত গৈ লগ পাইছোঁ। ফাইনেলি বিয়া খাই আহি পালোহি বহুত বেছি ভাগৰ লাগিছে ভাবিছোঁ আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ আপুনি যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো এটা লাইক কৰিব যদি নতুন কোনোবা আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহে মোৰ সকলো ভিডিঅ' নটিফিকেশ্যন আপোনাৰ মোবাইলত যাব আৰু আপুনি সোনকালে চাব পাৰিব আজিলৈ আহিছোঁ ভিডিঅ'টো শেষলৈকে চাওঁতে বহুত বেছি ধন্যবাদ বাই বাই